স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল আছাম চেনিকালে। আজিও মানে পিকনিক খাব যাম। যোৱা ভিডিঅ'টো আপোনালোকে দেখিছে, আমি চান্দুবিত গৈছিলোঁ আৰু আজিও যাম। আজি বেলেগ জেগা ভৈৰৱকুণ্ডত যাম আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ, কাৰণ আজি ভিডিঅ'টো হ'ব বহুত ভাল লগা। তো আপোনালোকে স্কিপ নকৰি প্লিজ চাই থাকিব ভিডিঅ'টো, আৰু ভিডিঅ'টো চোৱাৰ আগতে এটা লাইক কৰি দিব। আৰু তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন আমাৰ বাছ আৰু এইখন আমাৰ মৰমৰ স্কুল, আৰু যাম আৰু এতিয়া আমি একেলগে। 2,000 years later. তো গাইজ আমি ফাইনেলি আহি পালোঁ ভৈৰৱকুণ্ড। তো ব'লক অলপ বাহিৰলৈ ওলাই যাওঁ বাছৰ। এইখিনি আৰু এইটো চাওক, সৰু পাহাৰ আৰু এইফালে এনেকৈ আমি নামি গৈছোঁ। এইখন আমাৰ বাছ আৰু মই মানে একে মানে টি চাৰ্ট পিন্ধি আহিছোঁ, মানে মানে পটককৈ মানে হৈ গ'ল আৰু এনেকুৱা মানে अरे कहना क्या चाहते हो? তাইও গম পোৱা নাই, ময়ো গম পোৱা নাই, মানে ময়ো পিংক কালাৰ পিন্ধি আহিলোঁ, তাই পিংক কালাৰ পিন্ধি আহিলে, মানে পূৰা মিলি গ'ল আৰু কাৰণ আমি দুটাই ব্যস্ত ন, তো আমাৰ মিলিয়ে গ'ল মানে একদম। এইফালে 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 মৌচুমী কৰি দিবি হাই। আৰু সেইখন এখন ব্ৰিজ আছে, আৰু ইয়াতে পাহাৰখন চাওক, মানে পাহাৰে কিবা কাটি যোৱা যেন লাগিছে অলপমান। এমেজিং প্লেচ ভাল লাগিছে, ডাঙৰ ডাঙৰ শিল আছে, ইয়াত বহি মানে ফটো উঠিব ভাল লাগিব। তো ব'লক আৰু অলপমান চাই আহোঁ ৰাস্তা কেনেকুৱা। আৰু আপোনালোকে যোনপিনে আছে সোনপিনে অকল শিলে আৰু আমি থকা জেগাখিনিত বেছি গছ গছনি নাই। আৰু এতিয়া মানে ইয়াত ভাত ৰান্ধিব মানে যোগাৰ কৰি আছে, ব'লক চাই আহোঁ কেনেকুৱাকৈ যোগাৰ কৰি আছে। মেম কেনেকুৱা লাগিছে আহি কিনে আপোনাৰ? ছাৰ কেনেকুৱা লাগিছে আহি আপোনাৰ? ভালে লাগিছে, এই আৰম্ভ হৈছে আৰু নাচিবলৈ আছে, মানে গাবলৈ আছে, তেতিয়া আৰু ভাল লাগিব, জমনি কৰিবলৈ আছে। ঠিকে আছে দিয়ক ছাৰ, বহুত ভাল লাগিছে দিয়ক। মই অলপ কিবাকৈ চাই আহোঁ। আৰু এইফালে পাকঘৰ, আমাৰ সৰু পাহাৰখনৰ তলত মানে পাকঘৰটো পাতি দিছোঁ আৰু এইফালে মানে আমাৰ বিন আলু কুটি আনিছে আগৰ পৰা, এইবিলাক চাওক। আৰু এইফালে ল'ৰাবিলাকে কাম কৰি আছে, খৰি পৰ্যন্ত ধুনীয়াকৈ আনি থৈ দিছোঁ। আৰু এইফালে ৰান্ধনি আছে, আৰু আমাৰ চৌকাত জুই উঠিয়ে গ'ল, থালিও বহাই দিলে। এইবাৰ এইটো মানে প্ৰফেচনেল গায়ক হয়, মানে আজি ৰান্ধিব কেনেকৈ আহিছে মই গম নাপাওঁ। আৰু এই ইবাৰকে দিছে ডিমা। তো গাইজ এইটো হৈছে এটা নদী, আৰু সকলোৱে ইয়াত ফটো উঠাত পূৰা ব্যস্ত হৈছে, আৰু মোৰ লগৰবিলাকেও উঠিছে আৰু ময়ো উঠিছিলোঁ দুটামান। আৰু এই আৰু নদীটো। আৰু এতিয়া হৈছে ব্ৰেকফাষ্ট টাইম, ব্ৰেড জেলি আৰু কণী আছে, আৰু এইফালে সকলোৱে খাই আছে, ময়ো খাই লওঁ আৰু অকণমান। বাক্সা 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 কোন জেগা? বৰমা নলবাৰী। আমি বাক্সাৰে ৰ'বা, মচলপুৰ। মচলপুৰ। চিন্তু চিন্তু জ্যোতিষ্মা হীৰা। তো গাইজ এতিয়া আমাৰ মাছৰ আঞ্জা বনি আছে, আৰু এইফালে দালি হৈয়ে গ'ল, আৰু এতিয়া মানে সেইফালে কিবা বনাই আছে, আৰু কি বনাইছে নাজানো। আৰু এইফালে যোগাৰ পাতি চাওক মানে কেনেকুৱা কি হৈছে। আৰু A few moments later.
এতিয়া ভাজি আছে ব্ৰইলাৰ মাংস আৰু মাছৰ আঞ্জাও হৈ গ'ল আৰু গাইজ বহুত মানে গান বজাই আছে সকলোৱে ডিজে বজাই আছে কাৰণে মই এইটো ভইচ অভাৰ দিব লগা হ'ল আৰু ইফালে মানে আমাৰ আঞ্জা হ'বই আৰু ভাত খাবৰো টাইম হৈয়ে গ'ল আৰু প্ৰায় এইফালে আমাৰ ভাত দাইল আলু ভাজি এইখিনি আলু ভাজি আৰু ইভাগে মাছৰ আঞ্জা মাংসৰ আঞ্জা আছে আৰু ইফালে আছে বিন আৰু বুট মানে ভাজি আছে আৰু যিহেতু বুট অকণমান ৰৈ গৈছিলে আৰু খাবলৈ অনা 2 hours later. আৰু যিহেতু আমাৰ ভাত আঞ্জা হৈয়ে গ'ল আৰু প্ৰথম জাউৰী বহি গৈছে ভাত খাবলৈ আৰু আমি খাম আৰু অকণমান দেৰিকৈ এইফালে ৰিদীপ ভাই আৰু আমি য'ত খানা খাইছিলোঁ ইয়াত মানে কিছুমানৰ নাম দেখা পাইছোঁ আৰু আগতে কোনোবাই লিখি গৈছে নাম সেইকাৰণে মোৰ নামটো লিখি দিছোঁ ইয়াত চয়নিকা বুলি আৰু আপোনালোকেও যদি ইয়াত আহে নামটো লিখি যাব আৰু কোনোবাইতো দেখিব না লাহেকৈ ময়ো ভাত খাই দিলোঁ ভাত খাই কিনে মুখত তামোল নিদিলে ভাল নালাগে কাৰণে তামোল কিনি আনি এতিয়া তামোল খাম আৰু মই এইখন চাওক মোৰ হাতত কি ধুনীয়া তামোল আছে আচলতে এওঁলোকে বিহু গানত নাচি আছে কিন্তু মই গানটো লগাই দিব পৰা নাই কাৰণে মানে বেয়া দেখা হৈছে যদিও আপোনালোকে চাই থাকক আৰু Hours later. আৰু এতিয়া আমি বাছত উঠি ঘৰলৈ ৰাওনা হৈছোঁ পিকনিক প্লেচৰ পৰা আৰু এখন দলংখনৰ মানে এইপাৰেও মানুহে খাই আছে আৰু সিপাৰেও মানুহে খাব পাৰে আৰু আমি সিপাৰে খাইছিলোঁ আৰু এইপাৰেও মানুহে বহুত বেছি মানুহ আছে আৰু পিকনিক খাবলৈ আহিছে এইখিনিতো আৰু এই নদীটো মানে ভাল লাগিছে আৰু এইখিনিও ভাল লাগিছে আৰু সেইখিনিও একেই আৰু কিনো ক'ম আৰু শিল পাহাৰ গছ গছনি এইখিনি আৰু ফটো উঠিবৰ কাৰণে ধুনীয়া আৰু বহুত বেছি ভাল আৰু আপোনালোকে যদি কোনোবাই আহিছে তেতিয়াতো গমেই পাইছে জেগাখিনি কেনেকুৱা আৰু যোনে অহা নাই তেওঁ আহিব পাৰে ভাল লাগিছে আমি এতিয়া অলপমান মানে চাহ খাবৰ কাৰণে অকণমান মানে ৰখি গৈছোঁ এতিয়া পূৰা চাহ খাব বহি গৈছোঁ আৰু আৰু এতিয়া আহি গ'ল আমাৰ ধুনীয়া আৰু সেই দিয়া চাহ তো গাইজ এতিয়া মই আহি পালোঁ ঘৰ আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰি দিব